দিছো আপোনালোকে আমাৰ ৰেসপন্ড কৰাৰ বাবে আমি বিশেষকৈ আজি আপোনালোকক মাতা উদ্দেশ্যটো এইটো হৈছে যে 2 দিনৰ কাৰণে আমাৰ ষ্টেট প্ৰেচিডেণ্ট আৰু আমাৰ ডেপুটি এলপি আমাৰ কাৰ্বি আংলংলৈ আহিছে আৰম্ভ একেটাৰ যাত্ৰা আৰম্ভ কৰিছে প্ৰথমে 26 নং দুৱাৰগাঁও এমইসি হিচাপে লাষ্ট কনস্টিটুৱেন্সি হয় এই লাষ্ট কনস্টিটুৱেন্সি পৰা আহি আমাৰ দুফুট একদিন থাকি বাৰুপা আমাৰ সমাপ্ত কৰিছে আৰু এতিয়া সময়ত এই ইমান ব্যস্ততাৰ মাজতো কিয় আহিছে ইয়াত অহাৰ কাৰণটো হৈছে যে এখেতে বহুত ট্ৰাইবেল সকলক ভাল পায় আৰু সেই 6 শিডিউল কথাটো বহুত দিনৰ পৰা এখেতে শুনি আছে এইটো বাবে ইয়াত ভ্ৰমণ কৰিছে আৰু যেতিয়া ভ্ৰমণ কৰিছে মানুহ নামাতাকৈ সকলো ৰেসপন্ড কৰিছে দৰবাগুৰিৰ পৰা লৈ নীলিপ পৰা লৈ আমাৰ দেওপানী সমষ্টি ইয়াৰ পিছত আমাৰ চৰুপথাৰ পৰা আহি আমাৰ যিটো দেও কিবা বুকাজান সমষ্টি বুকাজান পৰা আমি আহি তাৰপিছত বৰজান ইয়াৰ লগতে নানা ধৰণৰ যিটো আমাৰ ইস্যু আছে যিটো আমি প্ৰেছ মিট দিছিলোঁ এই সকলো কথা এখেতে জানিবৰ কাৰণে ইভিন চলাৰ প্ৰজেক্ট তাত গৈছে এই সোলাৰ প্ৰজেক্টত সকলো ধৰণৰ কথা তাত যি মানুহকেইটাই আমি সোলাৰ দিয়াটো ৰাইজে গাংগুৰা কথা চৰকাৰী গাংগুৰা কথা বাদ দিও যিটো সাধাৰণ গাঁও মানুহকেইটাই তাত অলৰেডি একেতক জনাই দিছে যে গাঁও মানুহে মাটি দিয়াটো নিবিচাৰে আৰু এই কথাবোৰ লৈ একেতে দাঙি ধৰিব ওপৰত লৈ আমাৰ পাৰ্লিয়ামেণ্ট লৈ ইয়াৰ পিছতে 18000 বিঘাৰ পিছত আমাৰ যিটো বায়োগেছ কাৰণে আম্বানীক যে দিব 18000 টো আদানী 13000 বিঘাটো এইটো আম্বানীক দিব বায়োগেছৰ কাৰণে কিছুমান কথাটো আপোনালোকে কোৱা নাই ইয়াৰ মোৰ তাত এই কাগজটো আছে আজি একটা প্ৰমাণ পাইছে ONGC যিটো মাটি দিব ধনচুৰি এৰিয়া এইটো পিছত মই উল্লেখ কৰিম ইয়াত নানা ধৰণৰ যিটো ইস্যু কিটা এড্ৰেছ কৰিছে কাৰ্বি আংলঙৰ ৰাইজৰ বাবে 244 কথাও একেটাই উল্লেখ কৰিছে যে অলৰেডি এইটো আগত আমাৰ মেনিফেষ্টত আছে এইটো অলৰেডি আমাৰ গৌৰৱ গগৈ ছাৰে কৈছে আমাৰ প্ৰেচিডেণ্টে আৰু যিটো আমাৰ CM বাংগালোৰ এখেতে অলৰেডি কৈছে যে ইমান ডাঙৰ ঘৰ নহয় ইমান লাক্সাৰিয়াছ নহয় যিটো আমাৰ দিল্লী এলভিন কেজৰিৱালৰ যিটো বাংগালোৰ যিটো বনাইছে এই বাংগালোৰটো কিন্তু ইয়াত CMৰ তুলিৰাম ৰহাং বাংগালোৰটো বোলে তাইকৈ বহুত বেছি চিন্তা কৰিবলগীয়া এইটো কাৰণে যে এখেতে প্ৰশ্ন কৰিছে যে এতিয়া আমাৰ PM মোদীয়ে কি সিদ্ধান্ত ল'ব আমি ইয়াৰ পৰা আজি প্ৰশ্ন কৰিছে একেলগে আমাৰ গৌৰৱ ছাৰৰ লগতে যে আমাৰ হিমন্ত বিশ্ব শৰ্মাই এইটো কথালৈ কি চিন্তা কৰিব কিছু কিতা আৰু যি এই কথা কি বল সকলো কথাই গৌৰৱ গগৈ ছাৰে জানি গৈছে আৰু এইবিলাক কথা সকলো কথা এখেতে দাঙি ধৰিব এইটো আজি আপোনালোকক যিটো মাতা উদ্দেশ্যটো যে এখেতক থেংকছ দিছে যে এখেতে he came to Karbi Anglong and spent 2 days and tried to know all the issue that is going on in Karbi Anglong আৰু ইয়াত নেপোটিজম কথাটো অলৰেডি কৈছে তাত অহমদ ডাঙৰ মামা মামি কথা তাত চলি আছে লুটি আছে ইয়াতে হৰু মামা মামি তুৰাম ৰহা আৰু তাৰ মিছেছ আৰু গোটেই পৰিয়ালে লুটি আছে সেই কথাকেইটা এতিয়া কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিয়ে এৰি নিদিয়ে এতিয়া আমি যি গৌৰৱ গগৈ ছাৰে এইবিলাক দাঙি ধৰাৰ পিছত আমি সকলো ডিপাৰ্টমেণ্ট প্ৰত্যেকটো ডিপাৰ্টমেণ্ট একটাকে কি হৈ আছে এইটো আমি জনসাধাৰণ ৰাইজৰ আগত লৈ যাবলৈ আমি চেষ্টা কৰিম আপোনালোকক মাতা উদ্দেশ্যটো এইটোৱেই হয় ইয়াত কি ধৰণৰ আৰু কি ভাবি কিনি কৈছে সেইটো আমি নাজানো আমি সেইটোৱে চিন্তা কৰিম সিহঁতৰ উদ্দেশ্য আৰু মন সেইবিলাক সকলো বেয়া বুলি আমি ভাবিম ইয়াত একো বেয়া নাই একেলোকে যদি চুৰ কৰিছে আমি চুৰ নকওঁ নেকি সিহঁতি যদি ইয়াত চেণ্ডিকেট চলাইছে বুলি আমি নকওঁ আজি কাৰ্বি আংলঙত বজাৰত আমি যদি চাব যায় আজি কি পৰিস্থিতি হৈছে মানুহৰ অৱস্থা নাই দোকানবোৰ বন্ধ হৈ আছে আমি জনসাধাৰণৰ বাবে আমি এই কথাবোৰ দাঙি ধৰিম আৰু কংগ্ৰেছে ভয় নাখায় আপোনালোকে যিয়ে কওক কংগ্ৰেছক অলৰেডি ৰাহুল গান্ধীয়ে কৈছে ডৰম মত আৰু এবাৰ আমাৰ গৌৰৱ গগৈ অসমৰ প্ৰেচিডেণ্টে আমাৰ ডেপুটি এলপিয়ে কৈছে কি এবাৰ যুঁজ হ'ব এই কথা আমি আগত লৈ যাম আৰু জানামতে তুলিৰাম ৰহাঙে যিমান দিন আজি 4 তাৰিখ পৰা 5 তাৰিখলৈকে যেতিয়া গৌৰৱ গগৈয়ে ভ্ৰমণ কৰিছে কাৰ্বি আংলঙত আছে সি কি কয় নিগুনিৰ দৰে এইটো ভিতৰত সোমাই আছে গাঁতত সি ওলাব হিমতে কৰা নাই কোনো 1000 মানুহ হোৱা নাই বুলি আপোনালোকে কৈছে ইয়াত কিমান হৈছে দুৱাৰবাগুৰিত কিমান হৈছে আপুনি 6জন আমাৰ লগত গৈছে ইয়াতো বহিব জাগা নাই
ইয়াৰ কেপাচিটি আছে আমাৰ 300 মান আছে বাহিৰত কিমান সেই ৰাস্তাৰ পৰা পুৰা ভৰ্তি হৈ আছে এইকেইটা ভয় খাইছে এইখিনি নাজানে একটা মানুহে কৈছে বেমাৰ বোলে এক্টিং কৰিছে ঘৰত বহি আছে আজি 2 দিন পৰা উঠাই নাই বুলি আমাৰো তাত মানুহ আছে আমাৰো তাত মছাক আছে আমাৰ এজেন্ট আছে ৰো আছে আমাৰ এইকেইটা আমি এইকেইটা গম পোৱা নাই সব ইনফৰমেশ্যন আমাক দি আছে এইকেইটালৈ কৈছে না কংগ্ৰেছৰ আমাৰ বিজেপি এজেন্ট আছে বুলি কৈছে আমাৰ এজেন্ট বিজেপিৰ তাত বিচি আছে সেইটোৱে কথা আজি তুলিৰাম ৰংহাং যদি কৈছে হি লাজ পাব লাগে আজি জি প্লেটফৰ্মৰ পৰা হি কৈছে হি কোৱাটো এই 6 শিডিউল যে সিএম হ'ব পাৰিছে that particular institution is instituted by Congress party সেইটো কথা মনত নাই আজি যদি চুক্তি হৈছে শান্তি MOU হেকক আজি মোৰ লগত আমি একেলগে জগতদা বহি আছে he is the one of the fighter for autonomous state demand committee এই MOU যে সাইন কৰিছে ইটো আমাদের কংগ্রেস সমতে হৈছে ইয়াৰ পিছত MOS যেটো 1 হৈছে UPDS ফৰেন বে হকলে এই MOS কাৰ সময়তে লিখা হৈছে আৰু হেগে যেটো পিডিলি হন্তি কেনেলেব এই কেনেলেবটো চুক্তি হবৰ কাৰণে আলোচনা টেবুলটো আহিছে কোনে It is all started by the Congress party to come to the negotiating table for peace talk. আৰু ইয়াতে হাতি কোলে কি হ'ব আপোনালোকে তো নিজে দেখিছে আপোনালোকে সব লোকেল হয় ইয়াত যে আজি মেডিকেল কলেজ হৈছে তো বিজেপি টাইমত হৈছে নি নার্সিং কলেজে হৈছে কি বিজেপি টাইমত হৈছে নি ইয়াত যে যেটো পলিটেকনিক হৈছে হেতু কি বিজেপি টাইমত হৈছে নি ITI ইয়াত হৈছে এভরি ইনস্টিটিউশন সোশ্যাল আপলিমেন্ট কক এডুকেশনাল আপলিমেন্ট কক কংগ্রেস বাহিৰে কোনে কৰিছে আৰু এই তুলিৰাম ৰংহাং আজি যি বিজেপিৰ তাত আছে সকলো যিমানটো আছে each and every of them are studying in the institution which is started by the Congress party or any other institution privately during the time of Congress. আৰু এই ইহঁতি কৈ লাষ্ট পাব লাগে